हाय फ्रेंड्स जेआरए टेक चैनल आपनक स्वागतम जनाइछु। আজি এই ভিডিওটো স্পেশালি হেতাৰ কাৰণে হয় যাৰ কোনো গার্লফ্রেন্ড বা কোনো বয়ফ্রেন্ড নাই, সিঙ্গেল হয়। তো এইটো ভিডিওত মই দেখাব খুজিছো যে আপুনি কেনেকৈ ল'ৰা বা ছোৱালী মানুহৰ লগত ফ্ৰী চ্যাটিং কৰিব পাৰে। তো ঠিক আছে ফ্রেন্ডস, ভিডিওটো স্টার্ট কৰিছো। এতিয়ালৈকে আপুনি মোৰ চেনেলত সাবস্ক্রাইব কৰা নাই যদি প্লিজ সাবস্ক্রাইব কৰিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰিব। তো ফ্রেন্ডস, এতিয়া আপোনাৰ যেটো প্লে স্টোর আছে এটো প্লে স্টোর ওপেন কৰিব লাগিব। প্লে স্টোর ওপেন কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰা ৰেন্ডো চ্যাট বুলি। তো ফ্রেন্ডস, যেটো ৰেন্ডো চ্যাট আপুনি চাই আছে এটোৱে হয়। তো মোৰ ইয়াতে আগৰ পৰা ইনষ্টল আছে, তো মই ওপেন কৰি লৈছো। তো এনেকুৱা এটা ইন্টাৰফেস আহিব। এতিয়া চাব আপুনি টার্মস এন্ড কন্ডিশন এটো একসেপ্ট কৰিব লাগিব। কৰাৰ পিছত চাওক ইয়াত দুটা কন্টিনিউ উইথ ফেসবুক আৰু কন্টিনিউ উইথ গুগল বুলি আছে। তো মই ডাইৰেক্ট জিমেইল দি লগইন কৰিছো। জিমেইল লগইন কৰাৰ পিছত প্লিজ ওয়েট। এতিয়া চাওক মই এটা জিমেইল দি লগইন কৰিলো। অলপ টাইম আপোনাক ওয়েট কৰিব লাগিব। তো চাওক ফ্রেন্ড, এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াত লুকিং ফৰ আছে। আপুনি যদি ল'ৰা হয় তেতিয়াহ'লে ওমেন সিলেক্ট কৰিব আৰু যদি ছোৱালী হয় তেতিয়াহ'লে মেন সিলেক্ট কৰিব। তেতিয়া মই ওমেন সিলেক্ট কৰিলো। এতিয়া আপোনাৰ এজ ৰেঞ্জ, আপুনি কিমান বছৰৰ পৰা কিমান বছৰৰ ছোৱালীৰ লগত চ্যাটিং কৰিব। তো মই 18 to 30 দি আছো। 18 to 30। এতিয়া চাওক ওপৰত আপোনাৰ সেটিংস আছে। সেটিংসত যাই আপুনি এনেকুৱা এটা ইন্টাৰফেস পাব। ইয়াতে আপোনাৰ ফটো দিব পাৰে, প্ৰফাইল ফটো। আপোনাৰ নেম চেঞ্জ কৰিব পাৰিব। ইয়াতে যি নেম হয় আপোনাৰ এটো নাম চেঞ্জ কৰিব পাৰিব। আপোনাৰ এটো জেন্ডাৰ, এটা আপোনাৰ জেন্ডাৰটো কি এটো সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ এজ কিমান এটো দি দিব ইয়াতে। তো ইয়াৰ পিছত আপোনাৰ লুকিং ফৰ এটো আপুনি তাতে সিলেক্ট কৰি দিছে। এতিয়া আপোনাৰ ৰাইট সাইড যেটো সাইডত কৰ্নাৰত এটো ক্লিক কৰিব। তো কৰাৰ পিছত চাওক এনেকুৱা ইন্টাৰফেস আহিব। আপোনাৰ য'ত এটো সার্চ বুটাম আছে তাতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এইকেইটা ৰাইট চিন দি ল'ব তিনটাই। ক্লিক কৰাৰ পিছত টকত ক্লিক কৰিব। টক বুলি লিখা আছে। তো চাওক অংকিতা অনলাইন আছে। এতিয়া হাই বুলি দিলো। আকৌ বেক কৰিব। আকৌ সার্চিং বাটন য'ত আছে এটো ক্লিক কৰিব। আকৌ বেলেগ এটা আহিব। চাওক এতিয়া 20 এটো এজ হয়, ওমেন হয়। আপুনি এনেকৈ আকৌ বেক যাব। আকৌ সার্চ বাটন কৰিলে আকৌ বেলেগ এটা আহিব। চাওক 23 ওমেন। তো আপুনি এনেকৈ ফ্ৰীতে চ্যাটিং কৰিব পাৰিব, একো পইচা নালাগে, টোটালি ফ্ৰী হয়। বহুতে ভাল এটা এপ্লিকেশন হয়। চাওক আপুনি বাৰে বাৰে এটো যিমান বাৰে আপুনি বেক কৰি ক্লিক কৰিব সিমানে নতুন নতুন ছোৱালীৰ প্ৰফাইল আহি যাব। তো ফ্রেন্ড, ভিডিও ইমানখিনিয়ে আছিল। তো ফ্রেন্ড, ভিডিওটো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি কিবা ক'ব লগা আছে কমেন্ট বক্সত লিখিব। তো থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে। ঠিক আছে ফ্রেন্ড, নেক্সট ভিডিওত লগ পাম।